To hey guys, welcome to my new vlog. আপোনালোক অন্যটা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু বৰ্তমান এই ঠাণ্ডা বতৰ ঘৰৰ পৰা ওলাব নোৱাৰি বৰষুণৰ বতৰ বৰষুণ চিপচিপকে দি খালি অকল বৰফ পৰিবলৈ বাকি আছে নে কি কয় কি যে বতৰ তো গাইস বৰ্তমান মানে আজি এখন গাঁৱত ভাওনা পাতিছে তাকে ভাওনাখন অকমান চাহংগে বুলি ওলাই আহিছো আৰু আপোনালোককো দেখাম ভাওনাখনৰ পৰিৱেশটো বলকোন অকমান ভাওনাখনকে চাওঁগে তো গাইস চাওক সুন্দৰকে গেটখন সজাইছে মজাকে এতিয়া আমি ভিতৰলৈ সোমাই যাম আৰু চামগে বলকোন বৰ্তমান মানুহ নধৰা হ'ল গাইস চাওক এতিয়া আৰম্ভ হ'ব হ'ল ভিডিঅ'টো চাই থাকক ভাল লাগিলে লাইক এটা কৰি দিব তো গাইস বৰ্তমান ইয়াত মেকআপৰ কাৰ্যসূচী চলি আছে এইজন এজন লগৰে তো গাইস সৰুকে কিবা এটা খাই লওঁ বন্ধুসকলৰ লগত ভাওনা চোৱাটো হ'ব বাৰু গাইস এতিয়া কিবা এটা খাই লওঁ ঘুগুনিকে খাই লওঁ বাৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব গাইস মজা ঘুগুনি গাইস খাই ভাল লাগিলে তো গাইস ভাওনাখনৰ নাম হৈছে মৎস্য অৱতাৰ ভাওনাখন চাই ভাল লাগিলে সুন্দৰ অভিনয় কৰিছে গাইস সুন্দৰ অভিনয় চাই ভাল লাগিলে আৰু এই ভাওনাখন কোনে কোনে চাইছে বন্ধু বান্ধৱীসকল ক'ব শুন ভাওনাখনৰ নাম হৈছে মৎস্য অৱতাৰ তো ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি ল'ব তো চাই থাকক ভিডিঅ'টো তো গাইজ বৰ্তমান ৰাতি বহুত টাইম হ'ল আৰু ঘৰলৈ যাব হ'ল গাইজ তো গাইজ আজি ভিডিঅ'টো ইমানেই আৰু ভাল লাগিলে লাইক এটা কৰি দিব বাই বাই গাইজ